হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু মই ভাবি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই শুৱাৰ পৰা উঠিলোঁ, মানে 8টাৰ ভিতৰতে আছোঁ আৰু আজি হৈছে গৰু বিহু। এতিয়া মই ধুনীয়াকৈ শুৱাৰ পৰা উঠি যাওঁ আৰু মাহঁত উঠিলে তো মই উঠি যাওঁ আৰু মাহ হালধি পিছোঁগৈ, মুঠা আনোঁ। তো আপোনালোকে চাওক আৰু আজি গৰু বিহুৰ লগতে ইয়াত আমাৰ চৰক পূজা হয়। তাতে মই আপোনালোকক দেখাম কেনেকৈ হয়। তো আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়াহ'লে দেৰিকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিম। কি কৰিছা? কি কৰিছা? কি কৰিছা? কিয় কাম কৰিব নালাগে? হা কাম কৰিব নালাগে? দেখিছে তাই কাম বহি আছে। এয়া আমাৰ মান্তিয়ে বায়ে ঘৰ সাৰিছে, ঘৰ মুচিছে, মোক বহাই থৈছে আৰু একদম ঘৰ মুচি আছো বোলো। গা পা ধুই ৰেডি হৈ আহিলোঁ আৰু মায়ে পূৰা মাতিয়ে আছে, চিঞৰি আছে ধুনীয়া। এয়া মায়ে গা ধুৱাই আছে মানে মাহ হালধি লগাই আছে, এইফালে গুলি আছে ভিতৰত। গাটো ধুৱাই লওঁ আমি গৰুটো ধুনীয়াকৈ। আৰু মাক মই কৈছোঁ যে আমাকো অকণমান মাহ হালধি সানিবা, বেঙেনা চেঙেনা মাৰি দিবা, কাৰণ আমাক মায়ে সদায় গৰুকে গালি দি থাকে ন কেতিয়াবা। মা আহিছে, সানি দিবা আৰু দেই। সুধো গা ধুলি নাই? ধুলি পূৰাকৈ হালধি হৈ আছে গা। ডাঙৰ হৈ যা, ওখ হৈ যা, ওখ হৈ যা। কেনেকুৱা লাগিলে মাৰ খাই পেলাই? মাৰ খাই কেনেকুৱা লাগিছে? মা মোক যে ইমান জোৰকে মাৰিছে মায়ে। চুটো নামাৰিবা আৰু বা, ইমান জোৰকে মাৰিছে, কি বিষাইছে। মই প্ৰসাদো দিবলৈ নাৰিকল দি আছোঁ আৰু নাৰিকল দিম, কাটি দিম। বহুত ভাল লাগে, মোৰ মানে প্ৰসাদ বহুত ফেভৰেট হয়, বহুত বেছি। এতিয়া মায়ে প্ৰসাদ দিব, প্ৰসাদ যোগাৰ কৰিছে। বুলি আৰু তই ডান্স প্ৰেক্টিছ কৰিব নাযাওঁ? যাব লাগিব। আমাৰ ইয়াতে মানে বহাগ বিহুৰ কাৰণে এসপ্তাহ, মানে 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে বহুত ধুনীয়া প্ৰগ্ৰেম আছে। আৰু 7 তাৰিখে মানে 7 বহাগ আৰু ইংলিছৰ 21 তাৰিখে জুবিন আহিব। তো একদম বহুত ভাল লাগিব আৰু গোটেইকেইদিনে প্ৰগ্ৰেম হ'ব, সৰু সুৰাকৈ প্ৰগ্ৰেম হৈয়ে থাকিব। আৰু 1 বহাগ মানে কালি আৰু ইয়াতে চেতনাত আহিব আৰু শোভাযাত্ৰা হ'ব, বহুত ভাল লাগিব। আৰু আমাৰ ডান্সৰ প্ৰগ্ৰেমো আছে, মানে বিহু নাচিম আমি গ্ৰুপ এটাত। আমাৰ ঘৰতে এইকেইদিন ৰিহাৰ্চেল হৈ আছিল, মই ভিডিঅ' বনোৱা নাই। আৰু আজি এতিয়া ৰিহাৰ্চেল কৰিব যাম তাই আৰু মই, আৰু অলপ পিছত যাম আমি, মানে দিনত আবেলি যাম মেলা চাবলৈ, মানে চৰক পূজা চাবলৈ। তো আপোনালোকক দেখাম, চাই থাকিব। মই খাই আছোঁ এতিয়া প্ৰসাদ। মোৰ ফল মূলখিনি আমাৰ ভণ্টিজনী খাই দিলে, জানি নহয় পকোৱা আছে যে তাই, সেইকাৰণে তাই খাই থৈ দিলে। আমাৰ ৰিহাৰ্চেল হৈ আছে আৰু আইতাই চাহ আনি দিছে, ইফালে চাহ বাকী আছে, পিঠা আছে। আমি ৰিয়াহঁতৰ ঘৰত প্ৰেক্টিছ কৰিছোঁ। মই ৰিয়াহঁতৰ ঘৰলৈ আহিছোঁ, আজি ৰিয়াহঁতৰ ঘৰত প্ৰেক্টিছ কৰিছোঁ। এইকেইদিন আমাৰ ঘৰত প্ৰেক্টিছ কৰিছিলোঁ। তো একদম বহুত সৰুতে লগ পোৱা, এতিয়া বহুত ডাঙৰ হৈ গ'ল। বহুত ধুনীয়া বিহু আছে ৰিয়াই। খাইছা লিজা? কি হ'ব হৈ গ'ল। এতিয়া আমি চৰক পূজা চাব যাম। যাবিনে? চৰক পূজা চাবি যাবি নাই? আমি তাই মই যাম, তাইক লগ ধৰিছোঁ, যদি বৰষুণ নিদিয়ে যাম। চৰক পূজা চাব ৰেডি হৈ গ'লোঁ আৰু মায়ে এইফালে নামঘৰৰ কাম কৰিব গৈছে, সন্ধিয়া হৈছে আৰু গৰু আহিব যিহেতু অকণমান কাম চাম আছে সন্ধিয়াত। মই সেইখিনি দেখাব নোৱাৰিম, কাৰণ মই চৰক পূজা চাব যাওঁ। বতৰটো ইমান ভাল নহয়, তো মই দেখাই থাকিম তাত কেনেকৈ হয়। তো মই ৰেডি হৈ গ'লো আৰু ভণ্টিহঁত আছে আগফালে, চাই থাকোঁ। গৈ আছোঁ, মোৰ লগত আছে মোৰ ভণ্টি, এফালেও আছে পোৱালি কেইটামান আৰু পিছফালেও আছে। মই গৈ আছোঁ, মোৰ লিজা নাহে, তাই চাগে আজি আকৌ ৰিহাৰ্চেল কৰিব আহিব, সেইটো কাৰণে তাই নাহে, অকণমান মানে চৰক পূজা চাব নাহে, ৰিহাৰ্চেলত আহিব। তো মই দেখাইছোঁ। আৰু আমাৰ ৰাস্তাটো ইফালে বনাই আছে, চব গুৱাহাটী ৰোড হ'ব যিহেতু, নতুন ৰাস্তা বনাই আছে। যোৱাবাৰ মানে প্ৰতি বছৰ য'ত হয়, এবাৰ তাত নহয়, বেলেগ এখন ফিল্ডত হ'ব। কি খবৰ? ভালেই মোৰ, হ'ল কেইদিনমান। তো এয়া পূৰা মানুহ ভিৰ হৈ গৈছে, বতৰ ভাল হ'লে আৰু মানুহ ভিৰ হ'ল হয় ন বুলি। তো ইমান মানুহ আহি পালোহি আৰু ইফালে ইমান মানুহ হয় নাই? ইমান মানুহ ধুনীয়া ধুনীয়া হৈ আহিছে ছোৱালীবিলাক। ভণ্টিৰ লগৰ দেই। নাই পইচা খাবলৈ, পইচা গীতাঞ্জলি আহি পাই
গ'ল ইমান ধুনীয়া ধুনীয়া হৈ আহিছে ছোৱালীবিলাক ইফালে চব বিজি মানে ফটো চটোত বিজি তাইবিলাক বাথৰুম লাগিছে অঁ লাগিছে দেখিছে পুৰা ভিৰ আমি ইয়াতে মাজতে ৰখি আছোঁ চব ঠেলা হৈছে মোৰতো ইফালে গৈছে এবাৰ ইফালে গৈছে তেওঁ উঠাব লৈছে এতিয়া আনিব গৈছে বাপৰে দৌৰা দৌৰি এটা আনিলে তাই কষ্ট কৰি দেই আপোনালোকক ইমান ধুনীয়াকৈ ঘূৰালে বহুত ভয় লাগে কিন্তু মোৰ বহুত ভয় লাগে তোৰ ভয় লাগে নাই তাই বাথৰুম ৰখালে আৰু যেনে তেনে বহুত ভয় লাগে আৰু বহুত মানুহ সেইকাৰণে মোৰ লাজো লাগিছে যেনে তেনে ভাল লাগিছে 10 টকা লাগে বুলি তাই মোৰ তাত খুচুৰা নাই চাগে খুচুৰা নাই নহয় মোৰ তাত লাগিব চাব লাগিব আকৌ ৰখা দি আছোঁ হ'ল আৰু ভৰ্তিহঁতক বিচাৰি পোৱা নাই মানে ইমান মানুহ কোনফালে গ'ল মোবাইলটো মানে ফোন কৰিছোঁ ফোনো লগা নাই কোনফালে গ'ল তো আমি দোকানখনৰ ওচৰতে ৰখি আছোঁ তাৰপিছত কিবা এটা খাম তাৰপিছত যাম গৰম খাই আছে নাই নাখায় এতিয়া ঠাণ্ডা লাগিছে বোলে একচুৱেলি ঠাণ্ডা খোৱাৰ মজাই বেলেগ এইটো ভয়টো পলাইছে চা পালে এইটো পালিনে চাইকেলখন পৰি গ'ল পালিনে তোৰ নাচিবই নোৱাৰিলোঁ দেখোন তোৰ পালে লাহে কেনেকুৱা ভালকৈ থাকিব লগা হৈছে আৰু সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোক এৰি পেলাই সিহঁতে ব্লগ বনাই বনাই আহি আছে ভাল লাগিছে মোক খাব পাবিনে নাই এতিয়া তাত নাখাই পেলাই ইয়ালৈ আহিলোঁ কিন্তু ইয়াতো ইমান এটা এইটো এটা তাত এটা ইয়াত য'ত ত'ত বহিছে মানে আৰু পুৰা ভিৰ অঁ মই কৈছোঁ আমি ঘৰ আহি পালোঁ আৰু মই ফ্ৰেছ হোৱাই নাই অলপ পিছত ফ্ৰেছ হ'ম আৰু আজি ৰিহাৰ্চেল নহয় কাৰণ আমাৰ কালি আছে শোভাযাত্ৰা মই কৈছোঁ আগতে চেতনা দাক আহিব বুলি তো মই কাপোৰ চাপোৰ ঠিক কৰিব লগা আছে আৰু মই জেতুকা লগাম তো মই আজি যিমানখিনি পাৰোঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈকে দেখালোঁ আপোনালোকে যদি শেষলৈকে ভিডিঅ' চালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল থেংক ইউ ছ' মাছ ফৰ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই